নমস্কাৰ। যোৰহাটৰ মালৌ পথাৰত যি ৰজা ভেটি বা বৰ ভেটি আছে, সেই ভেটিনো কিয় বা কোনে গঢ়ি তুলিছিল সেই বিষয়ে অকণমান আলোকপাত কৰোঁ বুলি ভাবিছোঁ। স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বা মৰাণৰ বিদ্ৰোহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। অৱশ্যে তাৰ আগৰ পৰাই মৰাণসকল বিদ্ৰোহী হৈ আছিল, কাৰণ স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনৰ পৰাই প্ৰতিজন স্বৰ্গদেউ বা বিষয়ববীয়াসকলে মোৱামৰীয়া ভক্তসকলক অপমান কৰি আহিছিল। বিশেষকৈ স্বৰ্গদেউ শিৱসিংহৰ দিনত যেতিয়া ছত্ৰভংগ যোগ পৰিছে বুলি কোৱাত ৰাজসিংহাসনত বহিছিল বৰৰজা ফুলেশ্বৰী। বৰৰজা ফুলেশ্বৰীয়ে মোৱামৰীয়া ভক্তসকলক মাতি আনি দেৱীৰ আগত সেৱা কৰাই বলি তেজেৰে ফুট দিয়াইছিল, আৰু তাকে বৰ বেছিকৈ অপমানবোধ কৰিছিল মোৱামৰীয়া ভক্তসকলে। পিছত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত বৰবৰুৱা আছিল কীৰ্তিচন্দ্ৰ। কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মোৱামৰীয়া ভক্তসকলক অতিকৈ অপমান কৰিছিল, আৰু বিদ্ৰোহৰ অগ্নি ভয়ংকৰ ৰূপত জ্বলি উঠিবলৈ সুযোগ পাইছিল। আৰু ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পিছত স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত এই বিদ্ৰোহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। এই কাৰণে মোৱামৰীয়াসকলে মালৌ পথাৰত এটা ভেটি গঢ়ি তুলিছিল। প্ৰতিজন ভক্তই সেই ভেটিত এচপৰাকৈ মাটি দিছিল। তেওঁলোকৰ মুখত এটা মন্ত্ৰ আছিল, মৰি যাওঁ মাৰি যাওঁ গুৰু ধাৰ সুজি যাওঁ। এই মন্ত্ৰৰে তেওঁলোকে মাটি তুলিছিল, আৰু সেই মাটি চপৰা অনুসৰি ভেটি তোলাৰ লোকসংখ্যা আছিল প্ৰায় 8 লাখ বুলি ক'ব পাৰি। আৰু সেই হিচাপে সেই ভেটিটো আজিও আছে, আৰু সেই ভেটিতে প্ৰতি বছৰে মোৱামৰীয়া সমাজে ন লগোৱা উৎসৱ পালন কৰি আহিছে। ধন্যবাদ।